আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহ। সমূহ দৰ্শকক প্ৰীতি আৰু শুভেচ্ছা জনাই আগবঢ়োৱা হৈছে IMSMSৰ সাপ্তাহিক অনুষ্ঠান ইছলামী কুইজ। وما توفيقي إلا بالله প্ৰিয় দৰ্শক, আশা কৰোঁ মহান আল্লাহ তাআলাৰ ৰহমতত আপোনালোক সকলোৱে কুশলে আছে। আজি আমি আগবঢ়াবলৈ লৈছোঁ আমাৰ এই ধাৰাবাহিক অনুষ্ঠানৰ নৱম সংখ্যা। অন্যান্য সংখ্যাবোৰৰ দৰে আজিৰ এই সংখ্যাটো 5টা নতুন প্ৰশ্নৰে সজোৱা হৈছে। বলক আজিৰ সংখ্যাৰ প্ৰশ্নবোৰলৈ। لا إله إلا الله لا إله إلا الله لا إله إلا الله ما لنا رب سوى প্ৰথম প্ৰশ্ন, মানৱ জাতিক সৃষ্টি কৰাৰ আগতে মহান আল্লাহ তাআলাই জিন জাতিক সৃষ্টি কৰে। এই জিনসকলেও মানুহৰ নিচিনাকৈ পৃথিৱীৰ বুকুত বিচৰণ কৰে যদিও আমি তেওঁলোকক চকুৰে মনিব নোৱাৰোঁ। এতিয়া প্ৰশ্ন হ'ল, জিন জাতিক আল্লাহ তাআলাই কিহৰ পৰা সৃষ্টি কৰিছে? জুই, মাটি, নূৰ বা জ্যোতি, বতাহ। শুদ্ধ উত্তৰটো হ'ল জুই। لا إله إلا الله দ্বিতীয় প্ৰশ্ন, কোনগৰাকী নবীয়ে ইছলামৰ প্ৰথম কিবলা মছজিদুল আকছা নিৰ্মাণ কৰে? হজৰত দাউদ আলাইহিছ সালাম, হজৰত সুলাইমান আলাইহিছ সালাম, হজৰত ঈসা আলাইহিছ সালাম, হজৰত ইব্ৰাহিম আলাইহিছ সালাম। শুদ্ধ উত্তৰটো হ'ল হজৰত সুলাইমান আলাইহিছ সালাম। لا إله إلا الله তৃতীয় প্ৰশ্ন, মুছলমানসকলৰ দ্বিতীয়খন খিলাফত হ'ল উমাইয়া খিলাফত। এই খিলাফত প্ৰায় 90 বছৰ দীৰ্ঘ আছিল আৰু এই খিলাফতেই হৈছে প্ৰথমখন বংশানুক্ৰমিক খিলাফত। এতিয়া প্ৰশ্ন হ'ল, উমাইয়া খিলাফতৰ প্ৰতিষ্ঠাপক কোন? মুআবিয়া, ইয়াজিদ, হিশাম, আব্দুল মালিক। শুদ্ধ উত্তৰটো হ'ল মুআবিয়া। لا إله إلا الله চতুৰ্থ প্ৰশ্ন, কোনখন জিহাদত ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দান্দান মুবাৰক শ্বহীদ হৈছিল? বদৰ, উহুদ, তাবুক, হুনাইন। শুদ্ধ উত্তৰটো হ'ল উহুদ। لا إله إلا الله এইবাৰ আছে বিশেষ প্ৰশ্ন, আৰু আজিৰ বিশেষ প্ৰশ্নটোলৈ যোৱাৰ আগতে আহক যোৱা সংখ্যাৰ শুদ্ধ উত্তৰটো জানি লওঁ। যোৱা সংখ্যাৰ বিশেষ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে মাওলানা আবুল কালাম আজাদ। لا إله إلا الله এতিয়া আহক আজিৰ বিশেষ প্ৰশ্নটোলৈ। বিশেষ প্ৰশ্ন, ছৌদি আৰব হৈছে পৃথিৱীৰ একমাত্ৰ মুছলিম ৰাষ্ট্ৰ য'ত বিচাৰ ব্যৱস্থা পৰিচালিত হয় শৰিয়া আইনৰ আলোকত। কিন্তু যোৱা সপ্তাহত আৰু এখন মুছলিম ৰাষ্ট্ৰই দেশজুৰি শৰিয়া আইন বলবৎ কৰাৰ কথা ঘোষণা কৰিছে। এতিয়া প্ৰশ্ন হ'ল, কোনখন দেশে সম্প্ৰতি শৰিয়া আইন বলবৎ কৰাৰ কথা ঘোষণা কৰিছে? মালয়েছিয়া, ইণ্ডোনেছিয়া, ব্ৰুনাই, মালদ্বীপ। প্ৰিয় দৰ্শক, আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো বাছি উলিয়াওক আৰু আমাক আজিৰ কাৰণেই বিদায় দিয়ক। অহা সপ্তাহত পুনৰ লগ পাম এই প্ৰত্যাশালৈ আজিলৈ সামৰিছোঁ। আল্লাহ হাফিজ। اقرأ خيرا
رتل القرآن اسمح بصوتك، أسمع الأكوان